এয়া পাই গ'লহি একদম ফটাফট আহিছোঁ এতিয়া ৰাতিপুৱা 6 বাজি উঠিমনে উঠিবি নিছা সদায় টাইম বেছি নাই আৰু চাকনা হিচাপে ব্যৱহাৰ কৰিব পাৰি কিন্তু মই মাল নাখাওঁ বাৰু যিহেতু ইনষ্টাগ্ৰাম ফেচবুকত মই ষ্টেটাছ দিছিলোঁ যে আমাৰ i20খন বিক্ৰী কৰিম আৰু আৰাধনাহঁত 15 দিন থাকিলেহি ময়ূৰ মামাকৰ ঘৰত আৰু অৱশেষত সিহঁতিও যাবলৈ ওলালে মানে পিছদিনা সিহঁতি যাবগৈ সেইবাবে গোটেইকেইটা ওলাই আহিলোঁ গোলাঘাটলৈ বুলি মা গাটো অলপ বেয়া আছিলে সেইবাবে আহিব নোৱাৰিলে আৰু অলপ বজাৰ কৰিলোঁ দুটা একে ডিজাইনৰ জেকেট কিনি লৈছে চুমা খাইছে বাইক ভায়েকৰ মৰম এইটো টুপি পিন্ধিছে আমাৰ পৰিয়ে দেই ষ্টেপত পৰিবগৈ সেইজনী এতিয়া আমি ওলাই আহিছোঁ বজাৰ চজাৰ কৰিলোঁ আৰু এতিয়া আমি কিবা এটা খাবলৈ ওলাই আহিছোঁ আৰু একদম নিজৰ কোৰ্টখনৰ ওচৰতে আৰু আমাৰ ইয়াত মানে কি সন্ধিয়া 5টামান বজাৰ পৰা কোৰ্টৰ মানে ওচৰত আপোনাৰ ফাষ্টফুডবিলাক দোকানবিলাক খোলে দিনত নাথাকে 4টা-5টামান বজালৈকে 5টা বজাৰ পৰা আৰম্ভ হয় ইয়াতে গোটেইখিনি আমি খাই আছোঁ আৰাধনা ইমন পৰি উপাসনা চবেই খাম এতিয়া চিকেন চবলৈকে টুল যোগাৰ কৰিছে এয়া আমাৰ মিহঁত আৰাধনাহঁত আমাৰ অতিকৈ মৰমৰ আমাৰ এইটো ইমন 15 দিন মামাকৰ ঘৰত থাকিলে পইচা পালে পায় এতিয়া 15 দিন থকা পিছত ডিগবৈ যায়গৈ এতিয়া মনত পৰি হৈ থাকিব দে হা কথা পাতিলে পইচা আমি থবলৈ যাওঁ এতিয়া ধৰি আছে পইচা তোমাৰ ডাঙৰ কলিজা মানে পুৰি আৰু এইগৰাকী মামী আৰু মই থবলৈ যাওঁ এতিয়া ফৰকাটিং ৰেলৱে জংচনত দেউতাকে দুলীয়াজানৰ পৰা নিবহি মা গাটো ভাল নহয় অলপ বাই বাই মই তাতে বিদায় দিমগৈ ৰ চুমা টমা খাবগৈ লাগিব পোৱালিটো ডাঙৰে হ'ল আৰু পাই 15 দিন থাকিলেহি ন কি পেলাই সেইফালে পেলা দুটা এয়া পাই গ'লহি একদম ফটাফট আহিছোঁ এতিয়া ৰাতিপুৱা 6 বাজি 35 মিনিট হৈছে আৰু 38 হ'ল আৰু 7 মিনিট পিছতে ট্ৰেইনখন চলিবলগীয়া আছিলে হিচাপত ইমান দেৰি পাবহিয়ে লাগে এইফালৰ পৰা আহিব গুৱাহাটীৰ পৰা আহি আছে যামগৈ আমি এতিয়া মানে ইহঁতক পঠিয়াম ডিগবৈ কিন্তু নামি দিব সিহঁতি দুলীয়াজানত কাৰণ দুলীয়াজানত হিৰক ৰখি থাকিব 1 ঘণ্টা নে কেইঘণ্টা আগত আৰু এই আমি পুৰি মানুহ খাবলৈ আহিছে টিকি মইনা এইজন যায়গৈ আৰু হ'ব উপাজবা নকৰিবি মানুহে এইবোৰ ফচি যায় উপাজবা কৰিলে উঠিবি নিছা সদায় টাইম বেছি নাই একো নাই আমি বেলেগ এটা ডবাত আছে আমাৰ দেই আমাৰ বেলেগ এটা ডবাত আছে না নানমি বাই বাই উঠি যা চিটলৈ যা বাই বাই মনত পৰি থাকিব দেই অকমানি ভালকে যাবা দেই মই গৈ আছো আমি সব গৈ আছো সোনকালে হা যা বাই বাই কৈ দিয়া ভাইটি গৈছেগৈ
এয়া আমি ৰেলৱে ষ্টেচনত ধুনীয়াকৈ ৰঙা চাহ আৰু কেক খাই লৈছোঁ আমাৰ পৰিমাণেও খাইছে 2 পিচ লৈ লৈছে তাই ভাল লাগে কাৰোবাক থ'বলৈ আহি ইয়াৰ পৰা ইয়াত চাহ তাহ একাপ খাই যাবলৈ নমস্কাৰ সকলোকে আৰু বৰ্তমান আমি আছোঁহি আমাৰ মামাৰ ঘৰৰ পৰা বেছি দূৰ নহয় বাৰু 1-1.5 কিলোমিটাৰমান হ'ব আৰু এয়া নিচাৰ ভনীয়েক আমাক বুলু স্নেহাও আহি পেলাই আমাৰ ঘৰলৈ আহিছে তাই পৰীক্ষা শেষ হ'ল তাই গ্ৰেজুৱেশ্যন কৰি আছে ডিকেডি কলেজত আৰু মামাৰ ঘৰলৈ আহিলোঁ মানে হঠাতে আহিবলৈ মন গ'ল পটককৈ দিনটো ইহঁতি আছিলে ময়ো কোৰ্টৰ পৰা আহি পালোহি আৰু আহি এটা স্পেচিয়েল বস্তু কিন্তু কম আনকালে সৰহকৈ আনে কিন্তু আজি কম দিনাখনহে আহিবলৈ ভাগ্যখন ভালো বেয়াও এইটো এটা বিশেষ বস্তু খাই আছোঁ ফৰিং আৰু মানে এই ছিজনত মানে এইকেইদিন খেতি ধান দাই আছে চবেই আৰু মামীয়ে ধান দাবলৈ যায় ধান দাওঁতে মুঠতে জেপতে ভৰাই ধুনীয়াকৈ ফৰিং লৈ আনে কালি নে পৰহি 100জনী নে 150জনী আনিছিলে বোলে সেইদিনাখন আমি আহিবলৈ নোৱাৰিলোঁ মোৰ গা বেয়া হৈ আছিলে 2-3 দিনমান কিন্তু আজিয়ে আৰু কেইজনী হ'ব 10-15জনীৰ ভিতৰতে আজি সৰুকৈ ফৰিং খানা এটা হ'ল আৰু এয়া খাই আছোঁ আৰু আপোনালোকৰ ফালে খায় নে নাখায় জনাব আৰু সেয়াই আৰু ভাল লাগে খাই কিন্তু মিছা মাছ টাইপৰ লাগে অলপ ক্ৰাঞ্চি ভাল লাগে খাই মুঠতে আৰু চাকনা হিচাপে ব্যৱহাৰ কৰিব পাৰি কিন্তু মই মাল নাখাওঁ বাৰু গতিকে সেইটোৱে অংক আৰু চব ফালৰ পৰা ব্যৱহাৰ কৰিব পাৰি খাই আছোঁ ফৰিং আৰু এয়া আমাৰ মামাহঁতৰ ঘৰ বনাই আছে এয়া আমাৰ ডাঙৰ ভাইটি দেই ই অকণমান লাজ কৰে বাৰু খিৰিকি চিৰিকি লগাবলৈ আছে বৰ্তমান প্লাষ্টাৰ চাষ্টাৰ কৰি ধুনীয়াকৈ হৈ গৈছে বাৰু এতিয়ালৈকে ঘৰ লোৱা নাই খিৰিকি চিৰিকিবিলাক লগাবলৈ আছে হ'বগৈ এই পুনৰ ধান নি ভাল খালী কৰি থৈছে আৰু এতিয়া নতুন ধান ভৰাবলৈ হয় নাই ভাইটি হে অঁ হ'ব ঘৰ লোৱাৰ দিনা মাতিবা দেই খানা এটা খাব লাগিব বাৰু কাম ফিনিচিং আছে বাৰু আৰু আহোঁ এতিয়া বাই বাই আৰু এয়া উপাসনাৰ আৰু পৰীৰ আমাৰ সকলোৰে মৰমৰ ঘৰটো বনি আছে মাৰ্চ মাহতে আপোনালোকে ঘৰটোৰ খুটা পুটা ভিডিঅ' পাইছিলে কিন্তু কাম মানে একেৰাহে আৰম্ভ হৈছে এতিয়াৰ পৰাহে ইয়াৰ কাৰণটো উপাসনাই ক'লে নাই জানো পাই ভিডিঅ'ত মই তাইক সুধিব লাগিব বা চোৱা নাই আৰু যদিহে তাই নাই কোৱা তাইও ক'ব বা মই হ'লেও কৈ দিম যে কিহৰ কাৰণে দেৰি হ'বলৈ পালে কি কথা বাৰু যি কি নহওক অৱশেষত এতিয়া অলপ মানুহ এদিনো নৰখাকৈ উপাসনাৰ সপোনৰ মৰমৰ হেঁপাহৰ ঘৰটো সম্পূৰ্ণ হ'বলৈ গৈ আছে যাৰ বাবে আৰম্ভ হৈছে পুনৰবাৰ আৰু এইফালে বস্তু চস্তু পেলাই হৈ গ'ল আৰু প্ৰায় জকাৰীখিনি চাট ঢালাই কাৰণে শিলখিনি বাহিৰতে ৰখা হৈছে কিন্তু ৰাস্তাৰ ফালে যিহেতু আছে সেয়া মানে ভিতৰলৈ লাহে লাহে নি থকা হৈছে আৰু এইফালে ৱালখন এয়া ভাঙি দিলোঁ কাৰণ কেলৈ কৈছিলোঁ আগৰ ভিডিঅ'টোত যে সিফালেদি সোমোৱালে গাড়ী চাড়ীবোৰে ভাল ৱালখন বেয়া কৰিব পাৰে আৰু এইফালে এটা এণ্ট্ৰেঞ্চ ইনো বনামেই ভাবি আছোঁ নতুন ঘৰটোৰ কাৰণে দুইফালৰ পৰা 2খন গেট হ'ব আৰু এইখিনিতে হ'ব কাম চলি আছে গাঁতকেইটা খানোতেই মানে বহুত আৰু আমাৰ এই গাড়ীখন বিকিবলৈ লৈছোঁ আৰু কিয় বিকিবলৈ লৈছোঁ বা কিমান দামতনো বিক্ৰী কৰিম ভিডিঅ'টো চাব শেষলৈকে গতিকে গম পাব আৰু বিকাৰ কাৰণটো কি সেয়াও ক'ম আৰু কিমান দামত বিকিম সেয়াও ক'ম আৰু নমস্কাৰ যিহেতু ইনষ্টাগ্ৰাম ফেচবুকত মই ষ্টেটাছ দিছিলোঁ যে আমাৰ i20খন বিক্ৰী কৰিম আৰু কথাটো হ'ল কি বেলেগ এখন গাড়ী আনিম বুলি ভাবিছোঁ সেইবাবে বিক্ৰী কৰিম আৰু তাত দিছিলোঁ গতিকে আৰু সেইবাবে মই বোলো ভালকৈ আপোনালোকক ইউটিউবতো দেখুৱাই দিওঁ গোটেই গাড়ীখনৰ বিষয়ে এইখন হৈছে গাড়ীখন i20 এলিট স্পৰ্টছ একদম মজা হৈ আছে এইখন আৰু আমাৰ 2016 চনত লোৱা হৈছিলে গাড়ীখন তাৰপিছতে চব অ'কে আছে
এটা 82,893 চলিছে আৰু এইটো ইন্টেৰিয়ৰ আমাৰ তলত এনেকে মেট সেট লাগি আছে এটা খুব ধুনিয়া হৈ আছে সবফালে সিট কভাৰ লাগি আছে তাৰ পিছতে ধুনিয়া হৈ আছে আৰু সব ব্ল্যাক কালাৰ সিট কভাৰ লগাই থোৱা আছে আৰু ইঞ্জিন খোলা নাই আজিলৈকে ইঞ্জিনটো আপোনালোকক এক্সত দেখুৱাই দিওঁ একদম ধুনিয়া হৈ আছে ইঞ্জিনটো অকমান সাফা কৰিব লাগিব তথাপি একদম ধুনিয়া সাউন্ড আহি আছে কিন্তু Hyundai গাড়ীবিলাক i20 i10 এইবিলাক একদম স্মুথ থাকে চলাবলেও আৰু মাতে নোলায় ৰাস্তাত আৰু আমাৰ গাড়ীখনৰ তিনটা চকা একদম তিনটা মানে চাৰিটাৰ ভিতৰত তিনটা চকা পুৰা নতুন হৈ আছে লগোৱা বেছি দিন হোৱা নাই এইবিলাক পুৰা মানে অলপ পানী মাৰি থোৱা আছে চকাকেইটা কিন্তু পুৰা চকা তিনিটাই নতুন হৈ আছে এটা পুৰণা হৈছে বাৰু এইটোতো হেডনা লগাই আনিছো মই মানে চকা টকা তিনটা নতুন হৈ আছে এটা অলপ পুৰণা হৈছে এইখন হৈছে গাড়ী আৰু এবাৰ দেখুৱাই দিওঁ আঁতৰৰ পৰা আৰু যদি কোনোবাই লম বুলি ভাবে স্ক্ৰিনত যেটো নাম্বাৰ ওলাই আছে সেই নাম্বাৰটোত একবাৰ যোগাযোগ কৰিব আৰু এখন গাড়ীখন যদি লয় ফাৰ্স্ট ওনাৰ গাড়ী দেউতা নামত আছে গাড়ীখন আৰু গতিকে কোনোবাই যদি লয় এই নাম্বাৰটোত যোগাযোগ কৰক আৰু ইন্স্যুৰেন্স পলিউশন ট্ৰান্সফাৰ গোটেইখিনি কৰি দিয়া হ'ব কোনোবাই যদি লম বুলি ভাবে একদম ফাৰ্স্ট ওনাৰ গাড়ী 3,65,000 টকাত দি দিম গোটেইখিনি কৰি আৰু অলপ কিবা এটা চাই দিয়া হ'ব বাৰু কিন্তু তাত ট্ৰান্সফাৰ ইন্স্যুৰেন্স পলিউশন সব থাকিব গতে কোনোবাই যদি লব বিচাৰে নাম্বাৰটোত কল কৰি মোক জনাব গতিকে এখন গাড়ী লৈ যাব পাৰিব গোটেইখিনি কাগজপত্ৰ ডকুমেন্টছ মই ক্লিয়াৰ কৰি দিম আৰু লৈ যাব পাৰিব i20 আৰু গাড়ীখন বিকিবলৈ লোৱা কাৰণটো হৈছে যে আমাৰ ঘৰত এনেকুৱা সেম দুখন গাড়ী আছে এখন উপাসনা এখন আছে আৰু এখন এইখন আছে আৰু কথাটো হল কি মানে কোবাত গলে দুইখন লৈ যাব লগিয়া হয় মানুহ যেহেতু বেছি আমাৰ হেবাবে ভাবিছো কি 7 সিটাৰ এখন লও দুইখন গাড়ীটো থকাৰ কোনো প্ৰয়োজন নাই গতিকে এখন বলু আৰু আগান হিখন থাকিবই লাগিব কাৰণ এখন উদয়দা স্মৃতি হয় গতিকে হেখন যিকোনো প্ৰকাৰ থাকিব সদায় থাকিব আৰু এইখন বলু আমি বিক্ৰী কৰি 7 সিটাৰ একেলগে গতে ফ্যামিলিটো কৰবাত যাব পৰাকে যাতে এখন গাড়ী ল'ব পাৰো সেই বুলি ভাবিহে গাড়ীখন বিকা হৈছে নহলে গাড়ীখন বৰ মৰমৰ আৰু খুব ধুনিয়া হৈছে গাড়ীখন গতিকে হেয়াই কও আপোনালোকে যোগাযোগ কৰিব যদিহে কোনোবাই ল'বলৈ ইচ্ছা কৰে খুব ভাল গাড়ী পাব আৰু ফাৰ্স্ট পাৰ্টি ডকুমেন্টছ অল ক্লিয়াৰ কৰি মই আপোনালোকক দি দিম থ্যাংক ইউ আৰু যদি ভিডিওটো ভাল লাগিলে এটা লাইক কৰি দিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব ধন্যবাদ